মই লগাই দিলো মই অলপ দূৰত ইয়াৰ পৰা Hello guys, welcome back to my channel Neha Masti. আৰু আজি হৈছে কালী পূজা আৰু দেৱালী আৰু কালী পূজা দেৱালীৰ অনেক শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালোক সকলোলৈকে আৰু টুনি লাইট কিটাৰ দৰে আৰু টুনি লাইটৰ কালাৰ কিটাৰ দৰে আপোনালোকৰ জীৱনত ৰঙেৰে ভৰি পৰক আৰু চাকিৰ পোহৰৰ দৰে এই আপোনালোকৰ জীৱনতো পোহৰে ভৰি পৰক তাৰে কামনা কৰিলো কিমান ইউনিক ভাবে মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো ভাবকচোন আপোনালোকে চাগে খুব ভাবিছে ন তো যিয়ে নহওক আজি দেৱালী বুলি কালী পূজা বুলি কি কৰোঁ পটকা চটকা ফুটাম লটাৰী চটাৰী খেলিম মজা লাগিব আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো আৰু ইয়াত জানেনে আমাৰ শিৱসাগৰত প্ৰত্যেক বছৰে বহুত লটাৰী দোকান বহে টাউনত বহুত লটাৰী খেল হয় এই বিগত 2 বছৰ ধৰি হোৱা নাই মানে এইটো বছৰ ধৰি কাৰণ কৰোনাৰ কাৰণে জানেই তো যিয়ে নহওক সৰু সুৰা খেলবোৰ হ'ব আৰু য'তে ত'তে অলপ নোহোৱাও নহয় যিহেতু প্ৰত্যেক বছৰৰ পৰা চলি আহিছে এইবোৰ তো খেলাটোতো হ'বই আৰু খেলিম কৈছিলোঁ খেলবোৰতো হ'বই লটাৰী খেল ময়ো প্ৰত্যেক বছৰে খেলাওঁ কিন্তু এই 2 বছৰ ধৰিয়ে মই খেলোৱা নাই 1 টকীয়া লটাৰী খেলাওঁ দেৱালীৰ উপলক্ষে ভাগ্য পৰীক্ষা মূল্য মাত্ৰ 1 টকা সৰুৰ পৰা মই খেলাইছোঁ মানে খেলাওঁ হেৰি ক্লাছ 3 মানৰ পৰাই মই খেলাই আছোঁ মানে এইটো মোৰ 1 টকীয়া টিকেট থাকে তাৰপিছত কেতিয়াবা মাজে 2 বছৰমানত বাঢ়িলে মূল্যটো কিন্তু মোৰ 1 টকীয়া টিকেট মই খেলাওঁ প্ৰত্যেক বছৰে কিন্তু এইবাৰ মই খেলোৱা নাই খেলাব পাৰোঁ পাছত ঠিক নাই যদি খেলাওঁ আপোনালোকক মই দেখাম আৰু কি কৈ আছিলোঁ লটাৰী বহুত ভাল লাগে খেলি কিন্তু ভাল লাগিলেওতো নহ'ব কপালততো এটাও নুফুটে আৰু মানে ভাগ্য মানে একেবাৰে বেয়া একদম কি ক'ম আৰু একোৱেই নাপাওঁ সেইটো কাৰণে খেলিবলৈও মন নাযায় পইচাকেইটা খৰচ কৰি মই ইমানকৈ নেখেলোঁ সেইটো কাৰণে কনজুচ বুজিছে তো যিয়ে নহওক আজি বম চম ফুটাম বম চম আনিলে বাবাই তাৰপাছত চাকি তাকি জ্বলাম তাৰপাছত কি কৰিম আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক এইখিনি বম দেখিছে কোনে মইতো ইমানখিনি নজ্বলাওঁ এইখিনি অলপ ৰ'দত দিওঁ তেতিয়া মানে ফুচুকা বমকেইটা ভাল হৈ থাকিব এইটো হৈছে কিটকেট বম এইটো জলকীয়া বম তাৰপিছত এইটো আলু বম মই বহুত বেয়া পাওঁ এইবোৰ নুফুটাওঁৱেই মোৰ এইটোৱে বেষ্ট ফ্ৰী তাৰপাছত ইয়াতো কিবা আছে ইয়াতো আলু বম এইটো খুলিব লাগিব কলগছ অলপ দেৰি থৈ দিম এইখিনিও কলগছ এইখিনিও ফিৰি চকৰি ইয়াৰ পৰা কানেক্ট কৰি সেইবোৰ লগালে এয়া এইবোৰ এনেকৈ লগালে অলপ আৰু বেছি নহয় এইফালে এনেকৈ লগালে সেই ইয়াত এনেকৈ লগাইছে আপোনালোকক বস্তু এটা দেখাওঁ মই ৱালখনত আৰ্ট মানে মই যোনবোৰ ছবি আঁকিছোঁ সেইবোৰ ৱালত লগাই দিলোঁ মানে কি হ'ল আগতে মই আপোনালোকক দেখাইছোঁ আগতে মানে কি হৈছিলে আমাৰ 2টা ৰুম আছিলে ন তো ইয়াত মানে আমাৰ কিটচেনটো আছিলে কিটচেনটো ইয়াত থকাৰ পাছত মানে কি হ'ল এই ৱালখনত এই কোলা হিটবোৰ পৰি কোলা হৈ গৈছে আপোনাৰ দেখিছেনে তাৰপাছত মই কি কৰিলোঁ একদম কোলা দেখিবলৈও বেয়া লাগে কালাৰ কৰিবলৈও বহুত দিন আছে কাৰণ ঘৰটো কমপ্লিট হ'লেহে কালাৰ কৰিব পাৰিব তো সেইটো কাৰণে মই কি কৰিলোঁ মোৰ যিমানখিনি ছবি আছিলে মই এইখিনি ছবি ইয়াত লগাই দিলোঁ তেতিয়া মানে অলপ ইমানকৈ ধৰা নপৰি ধৰি লওক ঢাক খাই গৈছে তাৰপৰা এইখিনি লগালোঁ অলপ দেখা গৈছে তথাপি ইমানকৈ মানে বুজা নাই এইখিনি মই লগাই দিলোঁ মই অলপ দূৰৰ পৰা দেখাইছোঁ আপোনালোকক তো কেনেকুৱা লাগিছে ক'ব এইখিনি চব মই অঁকা এয়া ইমান ভাল নোৱাৰোঁ আঁকিবলৈ যিমানকণ পাৰিছোঁ চেষ্টা কৰিছোঁ অলপ আৰু লগাম বুলি ভাবিছোঁ আঁকিলে কেনেকুৱা লাগিছে ক'ব কমেণ্ট বক্সত চব গাইছ এইটো সন্দেশ বনোৱা হ'ব এয়া সন্দেশৰ তৈয়াৰী হৈ আছে বনাই হ'লে আপোনালোকক দেখাম এইটোকে কয় সন্দেশ নাৰিকল গাখীৰ পাউডাৰ গাখীৰ চেনি দি বনোৱা হৈছে খাবলৈ খুব টেষ্টি হয় বহুত ভাল লাগে খাই আৰু বনাব এইখিনি কেইটামানহে হৈছে আৰু কেইটামান বনাব মানে এইটো জাল দিব লাগিব তেতিয়াহে হ'ব মই এটা আপোনালোকক খাই দেখাম এইটো মজা বেছি মিঠাও নহয় মিডিয়ামত ভাল লাগিছে খাই না ঠিক আছে আৰু অলপ গুড়ো দিছে ইয়াত ভাল লাগিছে খাবলৈ এইটো টান হ'ব এতিয়া যিহেতু গৰম সেইটো কাৰণে এনেকুৱা হৈ গৈছে বুজিছে যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া গুড়টো খাই যাব
আৰু এই আমাৰ লাইট চাইট লগোৱা হৈ গ'ল আৰু এইফালেও চবৰে ঘৰত লাইট লগাইছে সেইবোৰকে আপোনালোকক অলপ দেখাই দিলোঁ আৰু সেয়া জিলিকি থকা তৰা এটাত আৰু দৃশ্য দেখাই দিছোঁ মোৰ আজি মোবাইলটোত কেমেৰাত খুব ব্লাৰ হৈ আছে মানে ফ'কাছ হোৱা নাই কেলে নাজানো আৰু ইয়াৰ গছত লগাই দিছে লাইট খুব ভাল লাগিছে দেখিবলৈ তো চাই থাকক ভিডিঅ'টো আৰু দেখাই গৈ থাকিম আৰু চাকি তাকি লগাব ইয়াত এইটো কাৰণে মাটিৰ হেৰি বনাইছে আৰু মই গেটখন দিলোঁ এতিয়া ঘৰত যাওঁ এয়াতো দিছে দেখিছে ইয়াত চাকি তাকি দিবলৈ হোৱা নাই সময় এতিয়া দিব আৰু এয়া ধূনা চুনা জ্বলালে আৰু এতিয়া আগত থৈ দিছে দি আছে আইতাই আৰু এতিয়া চাকি জ্বলোৱাৰ প্ৰস্তুতি চলাইছে আইতাই এয়া চাকি তাকি ধোৱাই হৈ গ'ল এতিয়া মাথো খলিতে আৰু তেল দি জ্বলাব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় তেতিয়াহে গম পাব পিন্ধিলো স্কাৰ্ট কুৰ্তি যিহেতু এনেকৈ ফুৰিবতো যোৱাই নহয় আৰু কাপোৰবোৰ এনেই পৰি থাকে এইটো দেখিছেনে এয়া এইটো গল্ডেন কালাৰ এইটো এনেই পৰি আছে কাপোৰ কিছুমান পিন্ধাই নহয় ক'তো ফুৰিব যোৱা নহয় পিন্ধাও নহয় সেইটো কাৰণে আজি অলপ পিন্ধিলোঁ এই স্কাৰ্টটো মই বিহুতে লোৱা কিন্তু পিন্ধাই নাই হোৱা এবাৰে পিন্ধিলোঁ বিহুত তাৰ পাছৰ পৰাও পিন্ধাই নাই সেইটো কাৰণে ভাবিলোঁ আজি পিন্ধো আৰু সৰুৰ পৰা মই দেৱালীত কাপোৰ চাপোৰ পিন্ধো মানে ধুনীয়াকৈ সাজি কাচি থাকোঁ ভাল লাগে আৰু এতিয়া চাকি তাকি জ্বলাব আইতাই মই নোৱাৰোঁ তো দেখাম আপোনালোকক सुनते हैं जब प्यार हो तो दिए जल उठते हैं तन में मन में और नयन में दिए जल उठते हैं आजा पिया आजा पिया आजा हो आजा पिया आजा तेरे ही लिए जलते আৰু এই আমাৰ চাকি তাকি চবৰে জ্বলোৱা হৈ গ'ল চবৰে সকলো ঘৰেৰে আমাৰ ইয়াত 3 ঘৰ মানুহ আছে হিন্দু মানুহ তো তেওঁলোকৰ চবৰে জ্বলোৱা হৈ গ'ল আৰু আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া আমি অলপ খেল খেলিম বুলি ভাবিছোঁ চোৱা আপোনালোকে সব জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি খেলিম একটকীয়া খেল কুইক খেল হ'ব টকা দিম তাৰপিছত লুডু খেলটো যোনটো হয় যে তাৰপিছত 1 টকা চবেই দিম তাৰপিছত যোনটো গুটিত পৰে সেইটোৱেই হ'ব তো খেলিম আপোনালোকক দেখাম আপোনালোকে চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব তো ভিডিঅ'টো শেষলৈকে চাব কিন্তু এয়া আন্ধাৰে মুন্ধাৰে খেল হ'ব ইয়াত চাইছে ইয়াত টেবুল চেবুল অনা হৈছে এয়া ইয়াত পতা হ'ব এয়া আমাৰ কৈ দিয়ক আপুনি কমিটি মেম্বাৰ খুব ব্যস্ত হৈছে এইফালে বম চম ফুটাইছে আৰু আমাৰ আইতা এইফালে চাকি তাকি অলপ জ্বলাইছে খুচুৰা থাকিলে দে 100 টকা খুচুৰা থাকিলে দে তুই কিনে বম ফুটাবি না আহি যোৱা গাইজ আহি যোৱা দেৱালীৰ উপলক্ষে ভাগ্য পৰীক্ষা মূল্য মাত্ৰ 1 টকা 1 2 3 4 এই ভাগ্য নাম্বাৰ এইকেইটা কাৰ ভাগ্যত কি আছে আজি গম পোৱা যাব এয়া লিখি দিছে কালী পূজাৰ উপলক্ষে ভাগ্য পৰীক্ষা মোৰ বহুত ভাল লাগিছে চাইকেলৰ টায়াৰো খুলি ল'লি দেৱালীৰ উপলক্ষে ভাগ্য পৰীক্ষা আহি যাওক গাইজ उसने कहा कि जब मैं कहूँ आएगा वो मेरे लिए आएगा वो मेरे लिए आएगा वो मेरे लिए ইয়াত একত কোনো নাই লগোৱা নেকি নিদিওঁ মই নিদিওঁ মই
এনেকে নহ'ব পইচা দিয়া ন আমি দিছো এই দিলো না এটা কান টকা এ নহয় মই দি দিছো পইচা খেলি মেলি ও লৈ লওঁ আমাৰ পইচা নিয়ে মই টকা হাইলে চেছ নাই খেলি টকা দে লাগি একটু বুজি কোনে কোনে হাইলে হেপি দিৱালী ৰ পাবি পইচা বহুত গেজুৱাৰী খেলি আছো ধৰ গাইজ ইয়াত গোটেই গেজু খেল হৈ আছে 5 টকা লাগে এতিয়া 3 টকা আছে মোৰ ওচৰত মোৰ 10 টকা আছে মোৰ অকে এটকাই দে চবে অকল 10 টকা আছে शेष खेल खेल खत्म पैसा हजम पगला हो गई नहीं आया होती बापरे मैं यही तू कारण बेया पाऊं গোল মুটা আরেকটা কর সাউন্ড তো ক্যাপচার কর আরেকটা বড় আছে মুটা গোল ঠিক আছে আরেকটা মুটা হ্যাপি দিওয়ালি চলে আচ্ছা এতিয়া আলু ফুটাব কেনেকৈ খিলাৰি এই ভাইটিয়ে দিব কাণটো বন্ধ কৰি থৈ দিব বুনু ব্লক এটা কাণ বন্ধ কৰ আলু ফুটাব কাণ বন্ধ কৰ ৰ নাই ল'ব নাযাবি বন্ধু ওই ভাই দেখিছে সামনের দিকে করিস না দাঁড়া আবার কো হ্যাপি দীপাবলি তারপর আর কিছু কইবা ও ঠিকই এটা না থাকিলে বেশি দে দুইটা লাগে যা আবার গেলে আছে তুই কই এদিকে এদিকে সাইডে দেখ হ্যাপি দিওয়ালি গাইস হ্যাপি দিওয়ালি গাইস ফেমাস মানু আমি লটাৰী খেলিবলৈ যাম এতিয়া লটাৰী খেলিব যাম গৈ আছো গাইস গাইজ এতিয়া আমি নামঘৰৰ ওচৰত যাম তাৰ পিছত হেৰি কুইলৰ দোকানৰ ওচৰত যাম গাইজ এতিয়া আমি লটাৰী খেলিবলৈ গৈছো আপোনালোকে খেলিলে নহ'লে 10 টকা আনিলো লটাৰী খেলিব যাম আজি আমি গাইছো গাইজ আহা তহঁতি গৈ থাক নেখেলিবি আমি নহালৈকে নেখেলিবি জাৰ্ফি নাই জাৰ্ফি নাই ৰখি দে হাৱা বুলি মাতেহে বেচেৰা ওলাই দিওঁ কেমেৰাটো এয়া খেল হৈ আছে গাইজ গৈ আছো গাইজ এতিয়া আমি গৈছো গাইজ আহাই চাব এনেকৈ পটককৈ ওলাই দিবলৈ বেয়া লাগে নহয় মোবাইল দিয়া মই লগাই দিছো দিয়া ইয়াৰ পৰা 20 টকা খেলি এনেকৈ ধৰি এক আৰু ছয় খালি আছে অভিযান এক খালি আছে এক খালি আছে দেই গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিব আৰু এইফালে মোৰ আইতাই পুৰা টিভিত ধ্যান দিছে দেখিছে এয়া চব কেনেকে চাইছে তো বেছি একো নকৰিলোঁ আৰু আজি সেই এবাৰ খেলিবলৈ গ'লোঁ 10 টকা খেলিলোঁ গুচি আহিলোঁ মানে কি ভাবিলোঁ পাছত যাম বুলি খেলি আহিম কিন্তু নগ'লোৱে আৰু বহুত ভাগৰ লাগিছে এতিয়া মোৰ বহি আছোঁ আৰু কাইলৈও দেখাম আপোনালোকক কাইলৈ দিনটো কি কৰোঁ কাইলৈ ফুৰিব যাম নেকি চাগে অলপ
তো ভিডিঅ'টোত ইমানতে সামৰণি মাৰিছোঁ বাই